আচ্ছা কি আচ্ছা মানে আপোনাক এটা ভাগ হোৱা লাগিছে মোক নহয় অ' ছাৰক বিচাৰিকেইটা আপুনিয়ে দিব লাগিছে নিদিলে তোৰ চাকৰি যাব মই আকৌ চাকৰি কিয় যাব মোৰ চাকৰি গ'লে তোৰ থাকিব বচাম কি মোৰ চাকৰি আহক ওপৰত উঠি তললৈ জাপ মাৰিবা আৰু ভাড়ালে কিনি পেলাও ভাড়ালে তোলে চাওলে ছাৰে ভাল পাবনে বেয়া পাব জানো তেতিয়াহ'লে কেলে কৈছ মই নাই পতা কৰিছো আৰু তেৰিকা মই তোমালোকক কিমান বাৰ কৈছো মই ঘৰ ভাড়া দিম থেংক ইউ দা কিন্তু পুলিচক নিদিওঁ আমাৰ ছাৰ থাকিলে কিন্তু আপোনাৰ বহুত সুবিধা হ'ব এতিয়া ফেমিলি থকা ঘৰ আপুনি কেতিয়াবা নাথাকে ছাৰ থাকিলেতো কিবা বিপদ আপদ হ'লে তেওঁৱে প্ৰথমে ওলাই আহিব আৰু আমাৰ ছাৰ খুব ভাল মানুহ তেতিয়া ওচৰ চুবুৰীয়াই আপোনাক একো অসুবিধা কৰিব নোৱাৰে যদি আমাৰ ছাৰ এইখন ঘৰত থাকে মইতো দেখিছো ছাৰ যদি এইখন ঘৰত থাকে আপোনাৰ সুবিধাই সুবিধা হ'ব কিন্তু নিদিওঁ দিয়া মোৰ অন্য অসুবিধা নাই গোটেইকেইটা ৰুমতে ফেমিলি ভৰি আছে তাতে নতুন নতুন বোৱাৰীহে কিবা এটা দাদা এডজাষ্ট কৰিব নোৱাৰিনে এই গিৰিয়েকবিলাকক তুমিয়ে পঠাই পেলাই এডজাষ্ট কৰি দিয়া এই বল বল নালাগে বল 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 খালী হ'লে খবৰ কৰিবা দিম মই দিব কিন্তু পুলিচক নিদিওঁ আপুনি খাই বোৱাৰী সোপাকে ৰখি থাকক A few moments later. কেনে দেখিলা ঘৰটো এ মজা হুলস্থুল কিবা হয় নেকি কোনো কণ্ডিশ্যনেই নাই অথনিৰ পৰা কিবা শব্দ শুনিছা নাই স্বৰ্গপুৰী এইখন মানে আপুনি গিন্দ ইন্দ্ৰ স্বৰ্গ ইন্দ ফাঁচকে মাৰিম এইটো দিয়া এডভান্সটো দিয়া এডভান্সটো মানে দিয়া কি এডভান্সটো নুলিয়ালা দেখোন একোৱে ভাম কিবা এটা খুচি আছে ছাৰ আহি দিবহি আজিয়ে সোমাব পৰা যাবনে এডভান্স দিলে পাৰিবা অ'কে ডান ইয়াহু এই মনে মনে চিঞৰাচোন মনে মনেনো কেনেকে চিঞৰি আছা এনেকে একোৱে চোন শুনা নাই তেনেকে আচ্ছা 3 hours later. বুজা হাতী পিটি কেতিয়া কোনো মোক সুধিব লাগিব কিহৰ কাৰণে ঘৰটো চাওঁতে মই হেল্প কৰিছো হ'ব আছো ছাৰ একচুৱেলি আমি মই ক'ম ছাৰ ঘৰ পালোঁ মাহে 9,000 টকা চা ৰানিং ৱাটাৰ আনিং বতাহ এই বতাহ এনেও ৰানিঙেই ছাৰ হুলস্থুলৰো কোনো কণ্ডিশ্যনেই নাই আপুনি এবাৰ চাই ল'ব আহক আহক চা বা মোলৈ একেবাৰে নৰলে চাওচোন এবাৰ ভাগ্যত কি বা ঘৰ আছে